ব্ৰেকিং নিউজ গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা গোলাঘাটৰ ঢেকিয়াল চাৰিআলি পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পুৱাই এখন MM0533916 নম্বৰৰ 10-চকীয়া এখন ডিজেল পৰিবাহী টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে। বাহনখন ডিগবৈৰ পৰা মণিপুৰ অভিমুখে আহি থকা তেল ভৰ্তি টেংকাৰখনৰ যথেষ্ট ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ইতিমধ্যে ঢেকিয়াল আৰক্ষী সেনাৰ এটা দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে। পুনৰবাৰ কৈছোঁ, ব্ৰেকিং নিউজ গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা গোলাঘাটৰ ঢেকিয়াল চাৰিআলিত পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পুৱাই এখন MM0533916 নম্বৰৰ 10-চকীয়া এখন ডিজেল পৰিবাহী টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে। বাহনখন ডিগবৈৰ পৰা মণিপুৰ অভিমুখে আহি থকা তেল ভৰ্তি টেংকাৰখনৰ যথেষ্ট ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ইতিমধ্যে ঢেকিয়াল আৰক্ষী সেনাৰ এটা দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে।